Hello everyone, welcome back to my channel. Hello friends, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সবাই ভালে আছে আৰু এতিয়া সময় হৈছে 8টা। মই গা পা ধুই আজৰি আৰু আজি এটা আমাৰ কাৰণে বহুত ভাল দিন কাৰণ এখেতৰ জন্মদিন। জন্মদিন উপলক্ষে আমি গোটেই দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই যাম। তেন্তে ভিডিঅ'টো চাই থাকিব শেষৰলৈকে একদম স্কিপ নকৰাকৈ। আৰু আমি এতিয়া যাম মন্দিৰত। এতিয়া সময় হৈছে 8:30। তো মন্দিৰত গৈ লগ পাই আছোঁ আপোনালোকক। তেন্তে ৰেডি হৈ লওঁ মই আৰু হৈ গ'লোঁ ৰেডি আৰু এতিয়া মন্দিৰত যাম। গৈ থাকোঁ তেন্তে। আৰু মন্দিৰৰ পৰা আহি পালোঁ ঘৰ আৰু এতিয়া অলপমান কাম আছে সেইখিনি কৰি লওঁ, তাৰপিছতে লগ পাই আছোঁ আপোনালোকক। আৰু মই কাম কাজ কৰি হৈ গ'লোঁ আজৰি আৰু এতিয়া বনাম ভাত। সময় আছে 12টা, তেন্তে বনাই লওঁ ভাতখিনি। আৰু এইফালে বহাই দিছোঁ ফুলকবি আলুৰ মাছেৰে বনাম জোল। এইফালে চিতল মাছ। আৰু অলপমান বনাম ৰঙালাও ভাজি। আৰু মোৰ ভাত চাত বনাই হৈ গ'ল আৰু আজি মাহঁতৰ কাৰণে ভাত বনালোঁ, আমাৰ কাৰণে বনোৱা নাই। আমি মানে বাহিৰত খাম বুলি ভাবিছোঁ আজি দুপৰীয়া আৰু মাহঁতে ঘৰতে খাব। আৰু ৰেডি হৈ গ'লোঁ আৰু এতিয়া গৈ থাকোঁ, তাত গৈ লগ পাই আছোঁ। আৰু আমি আহি পাই গ'লোঁ। বাৰ্থডে বয় এইফালে খানা অৰ্ডাৰ কৰিবৰ কাৰণে মেনু চাই আছে। মেনু বাৰ্থডে বয় হেল্ল' কৈ দিয়া। হেল্ল'। ইফালে আমাৰ খানা আহি গ'ল আৰু এতিয়া খাব লাগে। আমাৰ খোৱা লোৱা হৈ গ'ল আৰু এতিয়া গৈ থাকোঁ। ঘৰ আহি পাই গ'লোঁ আৰু এতিয়া আমি তাৰ কাৰণে অলপমান কিবা ছাৰপ্ৰাইজ ৰাখিছোঁ, সি গম নাপায়। তো সেইখিনি ৰেডি কৰোঁ এতিয়া। আপোনালোকক দেখুৱাই যাম কি কৰোঁ, কেনেকৈ সজাওঁ। তেন্তে চাই থাকিব।
দে হৈ গ'ল এইফালে আমাৰ ফাইনেল লুক কেনেকা লাগিছে জনাবচোন এইফালে हैप्पी बर्थडे टू यू जी केक शेक है तो फिर बुलाओ जी ऐसे ही तुम बुढ़े होते रहोगे हमको उससे क्या मतलब बताओ जी हैप्पी बर्थडे टू यू हाँ जी हम इस पे इतने खुश क्यों हो ऐ भाई तुम तो बरसों पहले ही निकल चुके हो तो बर्थडे वाला नाटक हैप्पी बर्थडे टू यू जी केक शेक है तो फिर बुलाओ जी ऐसे ही तुम बुढ़े खुश क्यों हो ऐ भाई तुम तो बरसों पहले ही निकल चुके हो तो बर्थडे वाला नाटक ये क्यों है भाई कैंडल शैंडल फूंक से बुझा के बेसुरों की भीड़ फालतू में लगवा के बर्थडे वाला सॉन्ग जोर जोर से गवाते हो हमसे ताली शाली का हजामत करवाते हो ये सब नौटंकी फिर भी चलो झेल लें केक शेक को स्टार्टर्स भर भर के आए प्लेट में घर जाके फिर से डिनर न मंगवाना हो चूहे ना दौड़े पेट में रात के पौने 2 हैप्पी बर्थडे टू यू जी सोच समझ के इनवाइट भिजवाओ जी अगर पेट पूजा का फुल इंतजाम है तो ही न्योता कंसीडर करेंगे जी हैप्पी बर्थडे टू यू कह दिया है जी तुम और भी बुढ़े हो गए ओ तेरी दिल छोटा ना करो उम्र का है क्या बाल झड़ेंगे दांत गिरेंगे वैसे ही কেক চেক কটা হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো আজিৰ কাৰণে ইমানতে বাই বাই